হাই ফ্ৰেণ্ডছ, হিউডাৰ চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। কালাকান কেনেকৈ ঘৰতে বনাব, হোম মেড টেষ্টি কালাকান। আপোনালোকে এই পদ্ধতিটো চাওক, মই কেনেদৰে বনাইছোঁ। ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। এতিয়া পাক কৰি থোৱা 1 লিটাৰ এৱা গাখীৰ মই আকৌ গৰম কৰিব লৈছোঁ। আৰু এই গাখীৰখিনি গৰম কৰি থাকোঁতে মই ইয়াতে প্ৰায় 200 গ্ৰামমান ইয়াত দৈ গাখীৰ আছিলে, এই দৈ গাখীৰখিনি ঢালি দিম। এই দৈ গাখীৰখিনি গৰম গাখীৰত ঢালি দিলে গাখীৰখিনি লগে লগ ফাটি যাব, আৰু ফাটি গ'লে মই সেই ফটা গাখীৰখিনিৰ পৰা চানা উলিয়াম। আপোনালোকে চাই থাকক গাখীৰখিনি কেনেকৈ ফাটিছে। দেখিছে, এইখিনি গাখীৰ ফাটি চানা ওলাই যাব ইয়াৰ পৰা। এয়া গাখীৰখিনি ফাটি চানা ওলাই গৈছে, পানীটো ছেপাৰেট হৈ গৈছে, চানাখিনি ছেপাৰেট হৈ গৈছে, তলত বহি গৈছে। এইখিনি মই এতিয়া চেকি ল'ম। এইফালে মই এখন কেৰাহীত 1 লিটাৰ গাখীৰ লৈ ল'লোঁ। এতিয়া গাখীৰখিনি মই ভালদৰে পাক কৰি ল'ম। গাখীৰখিনি পাক কৰি খোৱাই দিব লাগিব। 1 লিটাৰ গাখীৰ প্ৰায় এপোৱামান কৰি দিব লাগিব। গাখীৰখিনি ডাঠ নোহোৱালৈকে পাক কৰি থাকিব লাগিব, আৰু পাক কৰি থাকোঁতে গাখীৰখিনি প্ৰায় এনেকৈ লৰাই থাকিব লাগিব। এতিয়া মই এই চচপেনটোত কটন কাপোৰখন দি ইয়াতে মই গাখীৰখিনি চেকি দিম। ইয়াৰ ওপৰত চানাখিনি পৰি গৈছে, দেখিছে চানাখিনি পূৰা ছেপাৰেট হৈ গৈছে। ইয়াত আপোনালোকে টেঙাও চেপি দিব পাৰে, নেমু টেঙা যেতিয়া আপোনালোকে চেপি দিব, ইয়াতে পানী ঢালি ধুব লাগিব। মই এতিয়া নুধুওঁ, মানে সেইকাৰণে টেঙা দিয়া নাই, দৈ দিয়ে বনাইছোঁ। আৰু এইখিনি ভালদৰে এনেকৈ চেপি দিব, অলপো পানী থাকিব নালাগে। এইখিনি গৰম হৈ থাকিলে অলপ পানী ঢালি দিলে ঠাণ্ডা হ'ব। ধুনীয়াকৈ পানীখিনি নিগৰি গৈছে। এতিয়া এইখিনি মই এখন প্লেটত মেলি দিম। প্লেটখনত মই চানাখিনি ভালদৰে মোহাৰি গুৰি কৰি দিম আৰু মেলি দিম। এনেদৰে চানাখিনি ভালদৰে ভাঙি দিব, লদা হৈ থাকিব নিদিব। আপোনালোকে ভালদৰে ভাঙি দিব, পূৰা মিহি হ'ব লাগে। নহ'লে সৰু যদি চাকনি থাকে, চালনী টাইপৰ, মানে চাহ চেকা চেকনি নহ'ব, বেলেগ চালনী টাইপৰ থাকিলে তাতো আপোনালোকে চালি দিব পাৰে। তেতিয়া গুটি হৈ সৰি পৰিব তললৈ। তেতিয়া মিঠাইটো ভাল লাগিব, মিহি লাগিব খাবলৈ। এনেদৰে মই এইখিনি মিহি কৰি ল'লোঁ। এতিয়া গাখীৰখিনি পাক কৰি যে আছোঁ, এইখিনি দেখিছে প্ৰায় শুহিয়ে গ'ল, বহুত কমি গ'ল। 1 পোৱামান হৈ পৰিলে, কমি গৈ পূৰা ডাঠ হৈ গৈছে গাখীৰখিনি। এইখিনি হাই ফ্লেমত দিছিলোঁ কাৰণে সোনকালে হ'ল, আৰু মই লৰাই আছোঁ এনি টাইম, নহ'লে তলত লাগি ধৰিব। আপোনালোকেও গাখীৰ শুহি যোৱাৰ পিছত অলপো আঁতৰি নাযাব। আঁতৰি যাব হ'লে আপোনালোকে ল' ফ্লেমত ৰাখি যাব। এয়া ধুনীয়াকৈ শুহি গ'ল, ডাঠ হৈ গৈছে, দেখিছে। এতিয়া মই ইয়াতে চানাখিনি ঢালি দিছোঁ। চানাখিনি ঢালি দি পূৰা এনেদৰে লৰাই দিব লাগিব, আৰু হেতাখনে লৰাওঁতে চানাখিনি ভাগি পূৰা মিক্স হৈ যাব লাগিব। আপোনালোকে ভালদৰে লৰাই দিব যাতে চানাখিনি গুটি পাতি নাথাকে। দেখিছে মই কেনেদৰে লৰাই আছোঁ। এনেদৰে প্ৰায় 5 মিনিট সময়মান হাই ফ্লেমত দিলেও 5 মিনিট সময়মান লৰাই ভাজিব লাগিব। এতিয়া ইয়াতে মই অকণমান খুন্দি থোৱা ইলাচি পাউডাৰ দি দিছোঁ। এতিয়া মই ইলাচি গুড়িখিনি দি আকৌ লৰাই দিলোঁ। মোৰ এইখিনি চানাখিনি পূৰা মিহি হৈ গৈছে। ইয়াতে মই এতিয়া 1 কাপ চেনি দি দিম। চেনি কাপ দি আকৌ লৰাই থাকিব লাগিব। চেনিখিনি ভালদৰে গলি যাব লাগিব। এয়া মোৰ চানাখিনি প্ৰায় ৰেডি হৈ গৈছে, দেখিছে অলপ ৰস আহি আছে। এনেকুৱা সময়তে আপোনালোকে কাঢ়ি দিব, কাৰণ ইয়াতকৈ বেছি পাক কৰিলে টাইট হৈ যাব। গতিকে বেছি টাইটো কৰিব নালাগে, বেছি টাইট কৰিলে বৰফিৰ দৰে হ'ব, ৰসাল নহ'ব বস্তুটো। এতিয়া এই প্লেটখনত মই গোটেইখনতে ধুনীয়াকৈ ঘি সানি লৈছোঁ, আৰু ঘি সানি ল'লে কালাকানটো মই যেতিয়া কাটিম নহয়, কাটাৰ পিছত ধুনীয়াকৈ এৰাই আহিব, লাগি নধৰে আৰু ভাঙি নাযায়। এতিয়া চানাখিনি মই প্লেটখনত কাঢ়ি ল'লোঁ, আৰু এখন হেতাৰে এনেকৈ হেঁচি দিব লাগে, তেতিয়া ওপৰটো মিহি হৈ যায়। আৰু ভালদৰে হেঁচি দিব।
এনেদৰে হেঁচি দিলে ওপৰটো ধুনীয়া দেখা হ'ব, মিহি হৈ যাব। দেখিছে তলত ৰস ওলাই গৈছে। এনেকুৱা ৰসাল অৱস্থাতে কালাকান কাঢ়িব লাগে আৰু ছাইডকেইটা এনেকৈ চপাই দিব, তেতিয়া কাটোতে স্কোৱাৰ চাইজ হ'ব, কালাকানটো ভাল লগা হ'ব দেখাত। এতিয়া মই এইখিনি ইয়াৰ ওপৰতে মই কাজু আৰু কিচমিচ ঢালি দিম, দি পেলাই এনেদৰে হেঁচি দিম। মই ইয়াতে এতিয়া কাজু আৰু কিচমিচখিনি দি দিছোঁ ওপৰত। মই পিষ্টাও দিব লাগিছিলে, পিষ্টা মই লকডাউনৰ কাৰণে আনিব পৰা নাই, সেইকাৰণে ঘৰতে যি আছে তাকে দিছোঁ। আপোনালোকে পিষ্টা দিব পাৰে আৰু হেতাখনে এনেদৰে হেঁচি দিলে বস্তুখিনি সোমাই যাব তাতে। আপোনালোকে এই পদ্ধতি অৱলম্বন কৰি বনাব, টেষ্টি হয় বহুত। হাই ফ্ৰেণ্ডছ, এয়া মোৰ কালাকান ৰেডি হৈ গ'ল। কাটি উলিয়ালোঁ 2 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত। এয়া দেখিছে কি ধুনীয়া পিচ হৈছে, স্মুথ হৈছে, পুৰা ৰসাল হৈ আছে। আৰু মই এক পিচ খায়ো টেষ্ট কৰিছোঁ, ছেম টু ছেম কালাকানৰ দৰে টেষ্ট আহিছে, ধুনীয়া লাগিছে। আপোনালোকেও এনেদৰে কালাকান ঘৰতে বনাই খাব, অতি সহজ পদ্ধতি, একো মেহনত নাই, তৰিকাটো জানিলেই হ'ল। ঠিক আছে, আজিলৈ আহোঁ, বাই বাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আৰু মোৰ ভিডিঅ' যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।